বন্ধুসকল, জুবিনৰ ন্যায় কেতিয়া পাব? আইনলৈ যেতিয়া বিচাৰ হ'ব, আইনে বিচাৰ কৰোঁতে 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 কিমান দিন যাব। সেই দপদপকৈ জ্বলি থকা জুইকুৰা লাহে লাহে নুমাই এদিন সেই শেষ হৈ যাব। সকলোৱে আশা কৰিছিল পৰেশ বৰুৱাই কিবা এটা ব্যৱস্থা ল'ব, কিন্তু পৰেশ বৰুৱাইনো কিয় কৰিব বাৰু? আইনৰ ওচৰত তেওঁ সকলোৱে আইনৰ ওচৰত শৰণাগত। সেই পৰেশ বৰুৱাই সেইদিনা ক'লে দেখোন, বোলে আইনে যি কৰিব সেয়াই হ'ব, আইনৰ কথাৰ ওপৰত তেওঁ এইবিলাক কাম নকৰে। বাৰু বন্ধুসকল, আমি এতিয়া কেতিয়া ন্যায় পাওঁ সেইটোৱে চিন্তা কৰিছোঁ। চৰকাৰে SOP দিব খুজিছিল, কিন্তু ৰাইজে দেখাই দিলে SOP উফৰি গ'ল। গতিকে ৰাইজৰ জয়, জুবিনৰ জয়। আমাৰ ৰাইজে যেতিয়া নখ জোকাৰিব, নাই বামেদিয়ে চলি যাব। ৰাইজে নখ জোকাৰিলে নৈ বৈ যাব, ৰাইজে হেৰি কৰিলে নাও বামেদি যাব। গতিকে ৰাইজে কৰিব নোৱাৰা কাম একো নাই। বন্ধুসকল, এদিন নিশ্চয় ন্যায় পাম। এই আমাৰ সিদ্ধাৰ্থ আৰু শ্যামকানুৱে বোলে এই ৰগ পাৰি কম্বল পাৰি শুব পৰা নাই, সেইকাৰণে তেওঁলোকক ডানলপ দিয়াৰ ব্যৱস্থা এখন দিব পৰা হ'লে ভাল আছিল, দি পঠিয়ালোহেঁতেন কাৰোবাৰ হাতত। হেৰিয়ে ক'লে নহয়, আমাৰ শিৱসাগৰৰ MLA, যে আমিতো ইমান দিন মই জেলতে আছিলোঁ, সেই কম্বলৰ ওপৰতে শুইছিলোঁ, এতিয়া আকৌ তেওঁলোকক লগা হ'ল। অলেখ জুতি লৈছে, এইবাৰ কম্বলৰ জুতি লওক, মাটিত শুই কেনেকুৱা লাগে। সেই ডানলপৰ ওপৰতে মানে ঢেৰ টকা যেতিয়া হয়, টকা বেছি হ'লে মানুহে খৰচ কৰিবলৈ জেগা নাইকিয়া হয় তেতিয়া নাৰীৰ সুখ লয়। কিমান নাৰীৰ সুখ ললিব পায়, তাতে এগৰাকীক দি দিব পৰালে ভাল আছিল, অলপ আনন্দ ফূৰ্তি কৰি থাকিব পাৰিলেহেঁতেন। এতিয়া আৰু তোমাৰ গ'ল আৰু সেই নাৰীৰ জুতি লোৱা, তোমাৰ হাতুৰি বটালি চব নাল লহি গ'ল আৰু। উপায় আজিলৈ এৰিছোঁ দেই শ্যামকানু, তাতে থাক কিমান দিন পাৰ। ওলাই আহিলেও তোক পটাত পিচিব। বাৰু ৰাইজসকল, জুবিনৰ জয় জুবিন।